যে বৰ্তমান ক্লজিং এটা চেৰেমনি মই কেইটামান এৰিয়া ঘূৰিছোঁ ইউ পি পি এলৰ যিটো বাতাবৰণ হাৱাটো ভাল আৰু আজি ইউ পি পি এলে কোনো দলৰ লগত এলায়েন্স নাই বিজেপিৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই অন্য দলৰ লগত কোনো দলত এলায়েন্স নাই আমি এতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ যে অকলে চলো গৈ মানে অকলে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পেলাই কিমান জনগণৰ ৰাইজে আমাক আস্থাত লৈছে ভাল পাইছে কাৰণ যোৱা BTC নিৰ্বাচনত আমাৰ ভোট শ্বেয়াৰটো বৃদ্ধিয়ে হৈছিল যদিও আমি জিকাটো কম জিকিছিলোঁ কিন্তু ভোট শ্বেয়াৰটো বৃদ্ধি হৈছে 6,15,000 মান ভোট যিটো মানে 2020 চনত 5,84,000 আছিলে DPFৰ 8 লাখ মান গৈছে কিন্তু তেওঁলোকৰ ভোট শ্বেয়াৰটো 2020 চনত 5 লাখ সামথিং আছিলে আমাতকৈ কম আছিল এই 8 লাখ কেনেকৈ গ'ল আমি বিশ্লেষণ কৰি চালোঁ যে যোৱা BTC ইলেকশ্যনত বিজেপি বিৰোধী মানে ভোট এটা আছে বিজেপিক ভোট দিব নোখোজে আৰু বিজেপিৰ লগত থকা দলক ভোট দিব নোখোজে এটা বিশেষ সম্প্ৰদায়ৰ মানুহ তেওঁলোকে বিকল্প বিচাৰি নাপাই পেলাই ইউ পি পি এলক NDAৰ সহযোগী হোৱাৰ কাৰণে ভোট নিদিয়াকৈ এক আছে মানে তেওঁলোকে DPFক ভোট কিন্তু পৰম্পৰাগতভাৱে তেওঁলোকে DPFৰ ভোট নাছিল এতিয়া কিন্তু DPFটো এই সময়ত বিজেপি হটাও ইউ পি পি এল হটাও BTC বাছৰ শ্লোগান দিছে এতিয়া বিজেপি নাই এতিয়া ইউ পি পি এল 7জন জিকিলে আৰু BPF-এ 27জন জিকিছে বিজেপি হটাও ইউ পি পি এল হটাও হৈ গ'ল ক্ষমতাৰ পৰা কিন্তু আজি ইমানবোৰ জিকাৰ পিছতো বিজেপিৰ লগত এলায়েন্সত সোমাব লগা মানুহবিলাকক ঠগবাজি কৰা নাই ইলেকশ্যনৰ সময়ত যিটো প্ৰতিশ্ৰুতি বিজেপি হটাও ইউ পি পি এল হটাও আজি বিজেপিৰ লগত NDAৰ লগত এলায়েন্সত গৈ পেলাই ইলেকশ্যন এইবিলাক দেখি জনগণৰ ৰাইজে আজি যিবিলাকে তেওঁলোকক ভোট দিছিলে বুজি পাইছে আৰু এনেকৈ তেওঁলোকে এতিয়া নাপায় আমি এতিয়া প্ৰায় 18টা চিটত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ 19টা কথা আছিলে কিন্তু এটা নহ'ল ঢেকীয়াজুলিত আৰু বাহিৰত আমি 3টা খেলিছোঁ ওদালগুৰিত দীপেন বড়ো মানে শক্তিশালী পাৰ্টি আফচুৰ সভাপতি আছিল জনগণৰ ৰাইজ এটা আৱেগ আছে দীপেন বড়োৰ নামত তেওঁ জয়ী হৈ আহি আছে বাকীবিলাকৰ অৱস্থাও ভাল আমাৰ ভেৰগাঁৱৰ অৱস্থা ভাল কংলাত আমাৰ কেণ্ডিডেট আছে আৰু মাজবাৰত আছে তামোলপুৰ প্ৰমোদ বড়ো বিকল্প একো নাই তামোলপুৰত বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে তেওঁ স্পীকাৰ আছিলে অসম বিধানসভাত আৰু বিশ্বজিৎ দৈমাৰী এজন শক্তিশালী নেতা বুলি আমি জানিছোঁ অসম বিধানসভাৰ স্পীকাৰ আছিলে এতিয়া প্ৰমোদ বড়োৰ বিৰুদ্ধে তেওঁ মানে থিয় দিছে ৰাইজে এটা প্ৰশ্ন কৰিছে আজি তেওঁ যদি সফল বিধায়ক আছে ইমান ডাঙৰ এটা পৰ্যায় পোৱা বিধানসভাৰ স্পীকাৰ বুলি এটা মান মৰ্যাদা পোৱা ব্যক্তি তেওঁ এজন সফল বিধায়ক হ'ব লাগে তেওঁৰ সফল বিধায়ক যদি আছিলে তেতিয়া তেওঁ পানীৰ পৰা জিকি আহিছিল এতিয়া ভেৰগাঁও হৈ তেওঁ নিজে জিকি আহি পেলাই অধ্যক্ষ হোৱা এই সমষ্টিটো এৰি আহি পেলাই তামোলপুৰত কিয় পেলাই আহিব লগা এইটো এটা প্ৰশ্ন এইকাৰণে তাত মানে তেওঁৰ কাৰণে অনুকূল পৰিৱেশ নাছিল আৰু তামোলপুৰত আকৌ তেখেতক আঁকোৱালি ল'বৰ কাৰণে ৰাজি নহয় কাৰণ তামোলপুৰত 91ত তেওঁ জিকি গৈছিল 96ত হাৰাৰ পিছত তামোলপুৰ এৰি পেলাই গৈছিল তাৰপিছত এতিয়া নাই আকৌ তামোলপুৰত তেখেতক আঁকোৱালি ল'ব বিচৰা নাই বাক্সাত জিকা মানাছত এটা মানে বহুত প্ৰতিদ্বন্দ্বিতা হ'ব নিজে জিকি অহাটো প্ৰায় স্পষ্ট চিৰাই জিকি অহা কোকৰাঝাৰত এটা গ্ৰামাৰ সমষ্টি হিচাপে এটা তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বৰ্তমানতো আমি এটা স্পষ্ট এটা প্ৰতিচ্ছবি দেখিছোঁ আৰু গোসাইগাঁও খুব ভাল আৰু তেনেকৈ ভোপতজৰা এইবিলাকতো আমি প্ৰতিদ্বন্দ্বী আছোঁ বাওঁকংগ্ৰী প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেইকাৰণে সামগ্ৰিকভাৱে ইউ পি পি এলৰ স্থিতিটো ভাল NDAৰ লগত